নমস্কাৰ পুনৰ এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যাবলৈ ওলাইছোঁ সোণাৰী, লগত এজন যাব, তাকে ওলাই গৈছোঁ। চাই থাকক ভিডিঅ'টো। কেনেকুৱা মজা আজি সোণাৰীলৈ যাত্ৰা কৰি আছোঁ। কাৰণটো নকওঁ এতিয়া। সোণাৰী অহা কাৰণটো আপোনালোকক এতিয়া কৈ দিছোঁ। মই নতুন গান এটি কৰিব লৈছোঁ, টিংখাঙৰ ল'ৰা বুলি। গানটো মিউজিক কৰিছে আমাৰ লাথু দীঘলীয়া। কেনেকুৱা খবৰ খাতি আপোনাৰ? ভালে আছোঁ, ভালে আছোঁ। তোমাৰ ভাল? ভালে ভালে। প্ৰজেক্ট মোৰটো বাহিৰে আৰু বেলেগ নতুন এই আজি এটা ৰিলিজ হ'ব, আজি ৰিলিজ কৰিম বুলি কৈছে। কালি গানটো চেক কৰা হ'ল, কিমান মিক্সিং কৰিছে, গোৰ্খা গান। গোৰ্খা। তাৰপিছত কাইলৈ এটা ৰিলিজ হ'ব আদিবাসী গান। গানটো মই মিউজিক কৰিছোঁ, গানটো আধাটো ময়ে লিখিছোঁ। আগৰ মোৰে আছিলে গানটো, হাপে কাটি মানুহজনে গাইছে। মোৰ গানটো অলপ শুনাই দিম নেকি ঠিক আছে ৰাইজক। খুব ধুনীয়া গান, আপোনালোকে শুনিব। নতুন বছৰ উপহাৰ দিম বুলি ভাবিছোঁ, মানে কথা পাতিছোঁ দুটাই। ঠিক আছে, গানটো শুনক অলপ। খাঙৰে লৰা তুমি টেঙা খাটৰ ছোৱালী, তোমাৰ মোৰে মাজত আছে বুঢ়ী দিহি নৈখনি। মই টিংখাঙৰে লৰা তুমি টেঙা খাটৰ ছোৱালী, তোমাৰ মোৰে মাজত আছে বুঢ়ী দিহি নৈখনি। আবেলি আহিবা পাৰত হৈ থাকিবা, মই গৈ ওলাম গৈ তাত মোৰ তৰা দৈ। মৰমেৰে দিবা মিঠা মাত, মৰমেৰে দিবা মিঠা মাত। মই টিংখাঙৰে ল'ৰা। গীতটি শুনি কেনে পালে জনাব। গীতটি ডিচেম্বৰত ৰিলিজ কৰিম, নতুন বছৰৰ কাৰণে, 22 চনৰ কাৰণে। আপোনালোকে শুনি কেনে পালে জনাব। লগতে এই ছেটআপটোত আপোনালোকে যদি কাম কৰিব বিচাৰে, মোৰ ডেছক্ৰিপশ্যনত আপোনালোকক নাম্বাৰটো দি দিম, কণ্টেক্ট কৰি আহিব পাৰে। সোণাৰী এড্ৰেছটো আপুনি কৈ দিব নেকি? সোণাৰী বানফেৰা বুলি কয় দেখোন, থাইমেলৰ থাইমেল এখন আছে, থাইমেলৰ কাষেদি ৰাস্তাটো সোমাই আহিলে দুঘৰমান পাৰ হ'লে পাবই আৰু। ফোন কৰি ল'ব যদি আপোনালোকে নতুন গানৰ মিউজিক কৰিম বুলি ভাবিছে। যদি আমাৰ লাথু দীঘলীয়াই ধুনীয়া ধুনীয়া মিউজিক কৰিছে, মই সেইটো কাৰণে ইয়াতে দি দিলোঁ এবাৰ নতুন গানটো। ঠিক আছে।